हेलो एवरीवन, तो কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। তো মোৰো ভালেই বাৰু। তো ভাবিলোঁ আজি এতিয়াই আৰম্ভ কৰি দিওঁ ভিডিঅ'টো। তো দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ সকলোখিনি। তো সেইফালে ভিডিঅ'টো চাই থাকক। তো এতিয়া মায়ে মাতি আছে চাহ খাব, বলক চাহ খাব যাওঁ। তো এয়া দিছে মায়ে মোক চাহ বিস্কুটৰ সৈতে। তো এতিয়া খাই লওঁ চাহ আগতে, তাৰপিছত কৈ আছোঁ দেখাই আছোঁ সকলো বিস্কুট। তামোল কোনে কোনে খাই কমেণ্ট কৰি জনাবচোন। এতিয়া মই খাম মানে এইখন, তাৰ কাৰণে এতিয়া আমাৰ মায়ে কিবা হিচাপ কৰি আছে। কি হিচাপ কৰি আছা? ফ্ৰেণ্ডছ, এতিয়া এইটো ৰুম খালী কৰিব লাগিব, কাৰণ এইটো ৰুম তলপিনে পকী কৰিব, তাৰ কাৰণে বস্তুবোৰ গোটেই বাহিৰত নিব লাগিব। পূৰা ঢাক খাই আছে বস্তুৰে, তো গোটেই ওলাই দিব লাগিব। তো কামত লাগি যাওঁ, ভাইটিয়ে কৰিয়ে আছে। এয়া বিচনা ওলাব লাগিব। এয়া চাওক খালী কৰা হৈ গ'ল আমাৰ। এতিয়া খান্দিব লাগিব। তো খান্দিছে অকণমানকৈ সকলো খালী কৰি দিলোঁ। ওপৰ পিনে থৈ দিছোঁ কিবা কিবি, আৰু শাৰী জাবৰবোৰ লৈ গৈছোঁ। তো এয়া আৰু আমাৰ পাকঘৰ বনাইছোঁ। এয়া এইটো বনাই আছোঁ, হোৱা নাই। আৰু এইখন টেবুল তাৰ পৰা আনি ইয়াত থৈ দিছোঁ। এতিয়া বলক আগৰ পিনে দেখাই আছোঁ। তো এয়া ভাত বনাবৰ কাৰণে এনেকৈ বনাই দিছে। তলৰ পিনে গেলাৰী টাইপ কৰিব বস্তু থবৰ কাৰণে। আৰু কেনেকুৱা লাগিছে ক'বচোন। তো এইখন মাৰ পচন্দৰ সৰুখন এইখন, আৰু বহুত কাম বাকীয়ে আছে ঘৰৰ। এইখন মিস্ত্ৰী মনা, আৰু আগৰ পিনে সেইটো ফিট কৰিব আছে। এয়া বাচন ধুব লাগিব নহয়। তো ওপৰ পিনে লগাব আছে আৰু কিবা কিবি, আৰু তল পিনে পইচা নোহোৱাৰ কাৰণে টাইলছ নলগালোঁ, পকী কৰি দিছে আৰু পানী সোমাই থৈ দিছে অলপ। পইচা নাই কাৰণে এনেকৈ। আৰু বলক বাহিৰত যাওঁ। বাহিৰত আকৌ কাপোৰ কানি ওলাই থৈ দিছে। এয়া আলনা তেতিয়া ভাল কৰিছে। মোক নাচাই নেকি, কাম কৰিছোঁ অৱস্থা। এতিয়া এই খান্দা আৰম্ভ কৰিছে। আৰু বাহিৰত চাওক ইমান ৰ'দ দিছে। এতিয়া আকৌ ৰ'দেই ৰ'দ, চাৰিও পিনে পূৰা একদম দিছে। আৰু এইটো দিলে মোক কেক খাবৰ কাৰণে। এতিয়া বৰষুণ পেলাব ধৰিছে আমাৰ পিনে, এয়া কিনকিনীয়াকৈ। আৰু এয়া যে দেখিছে বাহিৰত মাটি, এয়া মই লৈ আনিছোঁ ভিতৰৰ পৰা বাহিৰত, ভাইটিয়ে দি আছে। এয়া ইমানখিনি খান্দা হ'ল, মুনুৱে খান্দিছে আৰু মই লৈ গৈ আছোঁ বাহিৰত মাটি। তো মায়ে এতিয়া কিবা খাবৰ কাৰণে আনিছে বোলে, তো মাতিছে। ভাগৰ লাগি আহিছে অলপ। এতিয়া মায়ে লৈ আনিলে আমাৰ কাৰণে খাদ্য। এয়া চিৰা, এইটো দেউতাৰ, আৰু এইটো মুনুৰ, আৰু এইটো মোৰ। মই মানে নাখাওঁ দৈ গাখীৰ, ইহঁতে দৈ গাখীৰ খাব, তো তাৰ কাৰণে দৈ গাখীৰ দিছে ইহঁতক। মোক দিছে পগোৱা গাখীৰ, আৰু মায়ে আনিছে এতিয়া বুন্দিয়া। তো দেউতাক দিলে এয়া মুনুৰ, আৰু এয়া মোৰ। তো এতিয়া খাব লাগে গাই। ভোক লাগি আছে, কিন্তু বহুত দিছে। খাব পাৰিম নে নোৱাৰিম, তো খাই লওঁ আগতে, তাৰপিছত দেখাই আছোঁ। কেনে লাগিছে খাই? হা কেনে লাগিছে খাই? বঢ়িয়া মজা লাগিছে। তো চিৰা গাখীৰ খাই যদি আহি যাব পাৰে আমাৰ তাত, তো মায়ে যোগান ধৰিব, আহি যাওক। মোৰ নিচিনা হাজমলা হয় আৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই এইটো বেছি ভাল পাওঁ, এইটো ইমলিৰ হয়, এইটো হাজমলা। মায়ে নতুন চৰিয়া ৰাখি দিলে, এইটো মাটি বব। তো এতিয়া মাটি বৈ বাহিৰত নিম। দে মাটি চাওক কিমান মাটি বাহিৰত ওলাই দিলোঁ। এইখিনি ওপৰখিনি, আৰু ইয়াতে ভিতৰত ইমানখিনি খান্দি দিয়া গ'ল, চাপৰ হৈছে আৰু দিব নেকি। বহুত ভাগৰ লাগছে কাম কৰি, তো আৰু আজি নকৰোঁ। হাত মুখ ধুই আহিলোঁ মই। তো এয়া এতিয়া দেউতা আৰু মুনুই কৰি আছে। এতিয়া মাটি দেউতাই নিব, মানে মই নিনিওঁ আৰু ভাগৰ লাগিছে। গৰু হেন বিলাব ধৰিছে, পূৰা আন্ধাৰ কৰি আহিছে আমাৰ পিনে। তো এতিয়া বৰষুণ দিব চাগে, পূৰা একদম
এন্ধাৰ হৈ গ'ল সকলো। বহুত বেছি জোৰকৈ আহিব নেকি, পুৰা একদম শব্দ হৈ আছে বৰষুণৰ। এয়া চাওক বৰষুণ পেলালেই, তো দিবই মানে এতিয়া বৰষুণ। চাওক পুৰা আহিয়ে গ'ল বৰষুণ। তো মই বাহিৰতে বহি থাকোঁ বৰষুণ চাই। এতিয়া ঠাণ্ডা লাগিছে। মই বৰষুণ নুঠিব পাৰিছোঁ, বাহিৰতে বহি কাম কৰি থাকোঁ। দেউতাৰো মানে মই বহি আকৌ এতিয়া দিলে মায়ে তো মেংগৰ চটাতে বৰষুণ দি আছে আকৌ পুৰা। তো মই এতিয়া বহি আছোঁ, বৰষুণ আহিলে তো ভাগৰো লাগিছে কাম কৰি তাৰ কাৰণে, আৰু ইহঁতে কৰি আছে, মই বহি আছোঁ। বৰষুণ বা কেতিয়াই আহিয়ে আছে, আৰু চাওকে মোৰ অৱস্থা কাম কৰি। তো মায়ে দিলে এতিয়া সকলোকে কল খাব, তো সদায় কল খাব লাগে, কিন্তু বেছি খাব নালাগে, দুটা বৰ বেছি। চাওকে কাম কৰোঁতে জ্বলা বান্ধিলে এইটো বাঁওহাতখনত, আৰু সোঁহাতখনতো বান্ধিছে এটা সৰুকৈ আঙুলিত, এইখনত এইটো পুৰা বিষাইছে একদম। আহক ভাত খাওঁ। মায়ে ভাত দিলে, তো বিশেষ একো নাই, দাইল বনাইছে, দাইলত আলু দিছে আৰু বেঙেনা ভাজিছে, কণী ভাজিছে। এয়া বাঢ়ি দিলে দেউতা আৰু মোক, তো আগতে খাই লওঁ। তো ফ্ৰেণ্ডছ, ভাত পানী খাই আহি গ'লোঁ, ভাত খোৱা হৈ গ'ল মোৰ। তো আজি কাম কৰি বহুত ভাগৰো লাগি আছিলে, তো অকণমান ৰেষ্ট ল'ম বুলি ভাবিছোঁ। তো তাৰ কাৰণে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব। তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো বেয়াও পাইছে চাই, তো তথাপিও কমেণ্ট এটা কৰিব কি বেয়া পাইছে। তো আজিলৈ এৰিছোঁ, বাই।